বন্ধুসকল, আমি সকলোৱে জানো যে এই পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰত্যেকটো জীৱই এইখন পৃথিৱী এৰি এদিন যাব লাগিব। কিন্তু কিছুমান মানুহটো পৃথিৱীত জীয়াই থাকিবলৈ আহে। মৃত্যুৱেতো তেওঁলোকৰ শৰীৰটোহে লৈ যায়। আজি মই ক'বলৈ গৈ আছো ভাৰতৰ সাহসী ছোৱালী কল্পনা চাওলাৰ বিষয়ে। যদিও 1 ফেব্ৰুৱাৰী 2003ত কলম্বিয়া স্পেচ শ্যাটেলৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত তেওঁ আমাক এৰি গুচি যায়, তথাপিও তেওঁ গোটেই বিশ্ববাসীৰ কাৰণে এক প্ৰেৰণা। বন্ধুসকল, চিন্তা ভাৱনাক কোনেও ৰখাব নোৱাৰে। চিন্তা ভাৱনাবোৰ সদায় উৰি ফুৰি আহিছে আৰু ফুৰিব। মহাকাশৰ পৰী বুলি জনাজাত কল্পনা চাওলাৰ জন্ম হাৰিয়ানাৰ কৰ্ণালত হৈছিল। কল্পনাৰ মহাকাশত যোৱা প্ৰথমগৰাকী ভাৰতীয় আছিল। তেওঁৰ দেউতাকৰ নাম বানাৰসী লাল আৰু মাকৰ নাম সংজ্যোতি আছিল। সৰুতে কল্পনাক সকলোৱে মটু বুলি মাতিছিল। বন্ধুসকল, কল্পনা নামটো অনুৰূপৰ দৰেই তেওঁ সৰুৰ পৰাই কিছুমান কল্পনাত ডুবি থাকিছিল। তেওঁ সদায় আকাশ আৰু তাৰ গভীৰতাৰ কথা ভাবি থাকিছিল। নিজৰ দেউতাকৰ লগত জোন তৰা আৰু উৰাজাহাজ আদি কথাবোৰ পাতি থাকিছিল। কল্পনাৰ প্ৰাৰম্ভিক শিক্ষা কৰ্ণাল টাইগৰ স্কুলত হ'ল। পাছত কল্পনাই 1982 চনত চণ্ডীগড় ইঞ্জিনিয়াৰিং কলেজৰ পৰা এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী ল'লে। তাৰ পাছত তেওঁ নিজৰ সপোনবোৰ সফল কৰিবলৈ আমেৰিকা গুচি গ'ল, য'ত তেওঁ কলোৰাড ইউনিভাৰ্চিটিৰ পৰা PhD উপাধি প্ৰাপ্ত কৰিলে। কল্পনাক 1988 চনত নাছাত লৈ গ'লে। ইয়াত থাকি তেওঁ বহুতবোৰ গৱেষণাও কৰিলে। তেওঁৰ একাগ্ৰতা আৰু কষ্ট দেখিবলৈ পাই পাছলৈ যায় তেওঁক মহাকাশ যাত্ৰাৰ টপ 15 নামৰ গ্ৰুপটোত সুমুৱাই ল'লে। আৰু চাওঁতে চাওঁতে সেই 6টা গ্ৰুপৰ পৰা তেওঁৰ নামো আহিল, য'ত তেওঁলোকক মহাকাশত পঠোৱা হ'ব। আৰু এইদৰেই কল্পনাৰ সপোনবোৰত পাখি লাগি গৈছিল। তেওঁৰ প্ৰথম মহাকাশ যাত্ৰা 19 নৱেম্বৰ 1997 চনৰ 6জনীয়া মহাকাশ যাত্ৰীৰ গ্ৰুপটোৰ সৈতে মহাকাশ যাত্ৰা কলম্বিয়া উৰাণ STS-87ৰ পৰা আৰম্ভ হ'ল। মহাকাশত যোৱা কল্পনাই আছিল প্ৰথমগৰাকী ভাৰতীয়। এইটো মাত্ৰ সফলতাপূৰ্বক 5 ডিচেম্বৰ 1997ত সমাপ্ত হ'ল। সেই যাত্ৰাটোৰ পাছত ভাৰতৰ টেলেণ্ট গোটেই বিশ্বই চিনি পাব ধৰিলে। যিটো সময়ত ভাৰতৰ মানুহৰ তাত মহাকাশৰ বৰ বেছি জ্ঞান নাছিল, সেইটো সময়তে ভাৰতৰ জীয়ৰী কল্পনা চাওলাই মহাকাশত যাই গোটেই বিশ্ববাসীৰ আগত ভাৰতৰ পতাকা উৰাইছিল। সকলোৱে তেওঁৰ একাগ্ৰতা আৰু কৰ্মনিষ্ঠাক চেলুট কৰিলে। আৰু 5 বছৰৰ পাছত নাছায়ে তেওঁক আকৌ মহাকাশত যাব বাছনি কৰিলে। কল্পনা চাওলাৰ দ্বিতীয় যাত্ৰা 16 জানুৱাৰী 2003ত কলম্বিয়া স্পেচ শ্যাটেলৰ পৰাই আৰম্ভ হ'ল। এইটো 6জনীয়া গ্ৰুপ আছিল। কিন্তু তাৰ পাছতেই সেইটো হ'ল যিটো ভাবিলেই সকলোৰে চকু পানী ওলাই আহে। হাতত ফুল লৈ স্বাগত কৰিব ৰখি থকা বৈজ্ঞানিক আৰু মহাকাশ প্ৰেমীৰ লগত গোটেই বিশ্ববাসীয়ে সেই দৃশ্যটো দেখি শোকত ভাগি পৰিল। পৃথিৱীলৈ নামিবলৈ মাত্ৰ 16 মিনিট ৰৈ গৈছিল। তেতিয়াই হঠাৎ যানখন ফুটি গ'ল আৰু কল্পনাৰ লগতে সকলো মহাকাশ যাত্ৰীৰ মৃত্যু হ'ল। বন্ধুসকল, যদিও কল্পনা সেই দুৰ্ঘটনাটোৰ ভোগী হৈছিল, তথাপিও আমাৰ মাজত জীৱিত হৈ আছে আৰু তেওঁ গোটেই বিশ্ববাসীৰ কাৰণে এক আদৰ্শ হৈ ৰ'ল। বন্ধুসকল, মই আকৌ সেই কথাষাৰ ক'ব বিচাৰোঁ যে পৃথিৱীত কিছুমান মানুহ জীয়াই থাকিবলৈহে আহে। মৃত্যুৱেতো তেওঁলোকৰ শৰীৰটোহে শেষ কৰে।
আপোনাৰ বহুমূলীয়া সময় মোক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। এই ভিডিঅ'টো আপুনি এটা লাইক কৰি মোৰ মনোবল বঢ়াব পাৰে।